নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। সো বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোত আপোনালোকক দেখাম ষ্টেপ বাই ষ্টেপ কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। আপোনালোকৰ এক নম্বৰতে আপোনালোকৰ ৰেচন কাৰ্ডখন আপোনালোকৰ লাগিব, 2 নম্বৰতে আপোনালোকৰ নিজৰ বেংক একাউণ্ট লাগিব, কিয়নো বেংক একাউণ্ট ডিটেইলছ দিয়াৰ পিছতহে আপোনালোকৰ যি শৌচালয়ৰ ধন আছে চৰকাৰী, সেই ধন আপোনালোকৰ চিধা আপোনালোকৰ একাউণ্টত সোমাব। বন্ধু-বান্ধৱীসকল যদিহে আপুনি চৰকাৰী শৌচালয়ৰ বাবে আপোনালোকে আগতে আবেদন কৰিছিল কিন্তু বৰ্তমানলৈকে আপোনালোকে লাভ কৰা নাই, বন্ধু-বান্ধৱীসকল ইতিমধ্যে 2 নম্বৰ ফেজ যি 2 নম্বৰ চৰকাৰী শৌচালয়ৰ যি লিষ্ট আছে সেই লিষ্টখন বৰ্তমান অসম চৰকাৰে ৰিলিজ কৰিছে আৰু তাতে আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চেক কৰিব পাৰে। যদি আপোনালোকে নাজানে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাওক, কেনেদৰে চেক কৰিব মই তাৰ ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাব পাৰিব। তাৰপিছত বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধু-বান্ধৱীসকল যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে চৰকাৰী শৌচালয়ৰ ধন আপোনালোকে 18,000 টকাকৈ আপোনালোকে লাভ কৰিব। সেই ধন আপোনালোকে নিজে সেই চৰকাৰী লেট্ৰিন আপোনালোকে বনাব লাগিব। বন্ধু-বান্ধৱীসকল এতিয়া আপোনালোকক দেখাইছোঁ যে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক দিয়া থাকিব যে স্বচ্ছ ভাৰত মিছন.gov.in, আপোনালোকে তাতে ক্লিক কৰি আপোনালোকে এই পেজটো আপোনালোকে অ'পেন কৰিব পাৰিব। আৰু ইয়াৰ পিছতে আপোনালোকে এই ছাইটটোত ইয়াতে আপোনালোকে ৰাইট ছাইডে 3 ডটত গৈ আপোনালোকে ডেস্কটপ ছাইড আপোনালোকে মোডটো অন কৰি ল'ব। অন কৰি লোৱাৰ পিছত আপোনালোকে লাহেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে তললৈ দেখিব ইয়াতে এপ্লিকেশ্যন ফৰ IHHL ইয়াতে লিখা আছে IHHL, আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকে প্ৰথমতে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন, কিয়নো যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা থাকে তেনেহ'লে আপুনি পিছত লগ ইন কৰিলে হ'ব, কিন্তু আপুনি এতিয়া প্ৰথমতে আপুনি যদি নতুন আপুনি এপ্লাই কৰিব গৈ আছে তেনেহ'লে আপোনালোকে ইয়াতে চিটিজেন ৰেজিষ্ট্ৰেশ্যন বুলি আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব, মানে যিসকলে নতুন এপ্লাই। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, লগতে সেইটো আপোনালোকৰ লগ ইন ID হৈ যাব। তাৰপিছত ইয়াতে নেম দিব, আপোনাৰ নিজৰ নামটো যাৰ নামত আপোনালোকে চৰকাৰী লেট্ৰিন এপ্লাই কৰিব। তাৰপিছত ইয়াতে আপোনালোকে জেণ্ডাৰ দিব। তাৰপিছত ইয়াতে বন্ধু-বান্ধৱীসকল এড্ৰেছ আছে, ৰেচিডেঞ্চিয়েল এড্ৰেছ, আপোনালোকৰ আধাৰ কাৰ্ডত যিটো এড্ৰেছ আছে সেই এড্ৰেছটোহে আপোনালোকে ইয়াতে বহাব। তাৰপিছত ইয়াতে ষ্টেট নেম আছে, গতিকে আপোনালোকে ইয়াতে ষ্টেট নেমখন দি দিব। দি পেলাই আপোনালোকে ইয়াতে কেপচা কোডটো ইয়াতে বহাই আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰিব। চ' বন্ধু-বান্ধৱীসকল এইখিনি মই ফিল কৰি লওঁ, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে এইখিনি ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো ছাবমিট বুটন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ ছাবমিট অপশ্যন ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি বুলিও আহিছে আৰু আপোনালোকে ইয়াতে অ'কে ক্লিক কৰিব। ইয়াতে অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ইয়াতে কৰাৰ পিছত আপোনালোকক হোম পেজলৈ লৈ যাব আৰু তাতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিব, আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে, তাৰপিছত আপোনালোকে ইয়াতে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো OTP আহিব সেইটো আপোনালোকে ইয়াতে এণ্টাৰ OTPত ক্লিক কৰি আপোনালোকে ভেৰিফাই কৰিব। তাৰপিছতে বন্ধু-বান্ধৱীসকল ইয়াতে যিটো আপোনালোকে ছিকিউৰিটি কোড দেখিছে 8208, ইয়াতে আপোনালোকে বহাই দি আপোনালোকে ইয়াতে চাইন অপশ্যনটো আপোনালোকে ক্লিক কৰিব। এইখিনি কৰাৰ পিছত আপোনালোকক মই দেখাই আছোঁ। তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে গোটেইখিনি কৰাৰ পিছত ইয়াতে চাইন ইন আপোনালোকে ক্লিক কৰিব। ইয়াতে চাইন ইন ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন দেখা পাব। তাৰপিছত আপোনালোকে কি কৰিব, হোম পেজলৈ আপোনালোকে গুচি যাব। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম, মেইন ফৰ্মখন আপোনালোকৰ ইয়াতে শ্ব' কৰিছে আৰু ইয়াতে বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে দিব লাগিব, ইয়াতে যিখিনি ষ্টেট নেম আছে ইয়াতে আছাম আহি গৈছে, আপোনালোকে ডিষ্ট্ৰিক্ট দিব, নিজৰ ডিষ্ট্ৰিক্টখন দিব, লগতে আপোনালোকৰ যি ব্লক নেম আছে আপোনালোকৰ যিটো ব্লকৰ নাম দিব। তাৰপিছত আপোনালোকে গাঁও পঞ্চায়তৰ নাম দিব।
তাৰপিছত আপোনালোকৰ নিজৰ গাঁওখনৰ নাম দিব আৰু আপোনালোকৰ ইয়াতে লাষ্ট এটা আছে সিলেক্ট এ হেবিটেশ্যন নেম অফ দি এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব তাৰপিছত ইয়াতে আধাৰ নামটো আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে ৰাইট চিন টিকমাৰ্ক এটা দিব ইয়াতে টিকমাৰ্ক দিব তাৰপিছত আপোনালোকে তললৈ আহি ইয়াত দেখিব ফাদাৰ হাজবেণ্ড নেম দেউতা বা গিৰিয়েকৰ নাম আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত পুনমনিসকলে ইয়াতে আপোনালোকে জেণ্ডাৰটো দিব লাগিব তাৰপিছত ইয়াতে কেটেগৰী আছে কেটেগৰী আপোনালোকে দিব লাগিব কোন কাষ্ট আপোনালোকৰ APL হয় নে BPL হয় আপোনালোকে দিব লাগিব তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে বেংক ডিটেইলছ আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকে নেম অফ দি বেংক আপোনালোকে ইয়াতে বেংকৰ নামটো দিব তাৰপিছত ইয়াতে IFSC কোডটো বহাব IFSC কোড বহোৱাৰ পিছত গোটেইখিনি বেংকৰ এড্ৰেছ আহি যাব তাৰপিছত আপোনালোকে ইয়াতে বেংকৰ একাউণ্ট নম্বৰটো দিব তাৰপিছত ইয়াতে আকৌ একাউণ্ট নম্বৰটো দি আপোনালোকে কনফাৰ্ম কৰিব তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ যিখন বেংক পাছবুক আছে সেই পাছবুকখনৰ ফ্ৰণ্ট পেজটো আপোনালোকৰ ইয়াতে PDF আকাৰে আপোনালোকৰ JPG PNG আপোনালোকৰ এলাউ কৰিব লেছ দেন আপোনালোকৰ 200 KB আপোনালোকৰ তল হ'ব লাগিব গতিকে বন্ধু-বান্ধৱীসকল এই গোটেইখিনি ফিল আপ কৰাৰ পিছত একদম ইজি ফিল কৰিব পাৰিব আপোনালোকে খালি আপোনালোকৰ ইয়াতে আপোনালোকৰ বেংক পাছবুকখনহে আপোনালোকৰ ইয়াতে ছাবমিট কৰিব লাগিব ফ্ৰণ্ট পেজটো তাৰপিছতে বন্ধু-বান্ধৱীসকলে ইয়াতে এপ্লাই অপশ্যনটো ক্লিক কৰি দিব আৰু এপ্লাই অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে ভিউ এপ্লিকেণ্টত গৈ আপোনালোকে চাব পাৰিব যিহেতু মই এতিয়া এপ্লাই ছাবমিট কৰা নাই গতিকে ইয়াতে মোৰ দেখা নাপায় কিন্তু আপোনালোকে এনেকুৱা ধৰণে দেখিব আপোনালোকক মই দেখাই আছোঁ আপোনালোকে এনেকুৱা ধৰণে দেখা পাব যি এপ্লিকেণ্ট ষ্টেটাছ আৰু আপোনালোকে এই ষ্টেটাছটো আপোনালোকে চেক কৰি থাকিব পাৰিব কিয়নো আপোনালোকে তেনেকৈ গৈ তাতে আপোনালোকে লগ ইন কৰি আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে চেক কৰি থাকিব পাৰিব অৰ্থাৎ আপোনালোকে টেক কৰি থাকিব পাৰিব কোনখিনি পাইছে কিবা আপোনালোকৰ কোনখিনি অফিচ পাইছে কিবা কিমান দূৰ আগবাঢ়িছে কাম আপোনালোকে ইত্যাদি আপোনালোকে চাই থাকিব পাৰিব চ' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই থাকিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকক মই দেখালোঁ কেনেদৰে আপোনালোকে চৰকাৰী শৌচালয় আপোনালোকে আবেদন কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ' এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ